ৰ'দলে আমাৰ এই নদীৰ পাৰত বহা মজাই বেলেগে ন। হয় ভাই হয় 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 ভাই নদীৰ হাৱা খাই কিবা গোটাই গা চা ঠাণ্ডা পৰি যায়। ভাই তই ঠিকে কৈছা মোৰো। ভাই ইয়াত শুনচোন, আজি নহ'লে এটা কাম কৰোঁ দে, আমাৰ গোটেইকেইটাৰে IQ টেষ্ট কৰোঁ দে। ভাই কি IQ টেষ্ট? মূৰ্খ, তোৰ লগতো কি হ'ব? IQ টেষ্ট মানে নাজনা? IQ টেষ্ট মানে হ'ল এটা মানুহৰ মাথাত সাৰ আছে না গবাৰ আছে তাকে পৰীক্ষা কৰিব লাগি যিটো টেষ্ট কৰে সেইটোৱে IQ টেষ্ট। পাইছোঁ দে ভাই, এতিয়া বুজি পাইছোঁ। তে আমি আৰম্ভ কৰোঁৱে দে পৰা না কি ক? ভাই আৰম্ভ কৰি দিয়া। তোহঁতে চবতকে এটা সহজ উত্তৰ দিচোন, পইচা ডাবল কৰাত চবতকে সহজ উপায়টো কি? ভাই কি কয় পইচা ডাবল কৰা চবতকে সহজ উপায়? কোনি পাৰা কচোন চাওঁ। তাকে দয়ে কি হ'ব পাৰে, মাথায় ঢুকিয়ে বনায়। এইটো দেখোন একদম ইজি উত্তৰে, পইচাখিনি প্ৰিণ্ট আউট কৰি আনিলি হ'ল। তাকৰে হিংকে হ'লে গোটাই জেৰক্সত দোকানী নাখায় আম্বানী হ'ল হয়। ভাই তই কৈ দিয়া, আমি নৰো দে। এৰে উত্তৰটো হ'ল পইচাখিনি নি আইনা এখনৰ সন্মুখত থৈ দিবি, পইচাখিনি নিজে নিজে ডাবল হৈ যাব। তই মানুহ মাৰি ফেলবি ভাই। শুন চলি তিবাৰ এটা মই সুধে দেচোন বাৰু সুধ কি সুধা। এনেকুৱা এটা বস্তুৰ নাম ক যিটো বস্তু যিমানে টানিবি সিমানেহে ক'ব। এইটো আৰু কি নাল হ'ব পাৰে, টানি থাকিলে শেষ হৈ যাব। তাকে তই ভাই কি বেয়া হয়? ৰেপৰা চিক্ৰেট ধুনীয়া কো। ভাই হয় 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 তোৰো কম মাল নাই দে মাথাত। কি কবি আৰু মোকো সেইকাৰণে স্কুলত কুইজত ভাগে ল'বা নেদে। হ'ব দে আপা, হ'ব থ দাম দিবা নালগে, এইবাৰ মই এটা সুধৰচোন। সুধ ভাই সুধ, কি সুধা সুধ। এনেকুৱা একযোৰ ড্ৰেছৰ নাম কওঁ যিযোৰ পিন্ধিবা নৰি। ভাই আৰু ক'ৰ কি সুধাই? তাকে তই প্ৰশ্ন শুনিয়ে মাথা তিনিটাকমান বেছি। ভাই নহ'ব দে আমাৰ দ্বাৰা, তয়ে কৈ দি। তোৰ নাজনা এড্ৰেছ। ভাই তোহঁতে চবেই সুধিলি, এইবাৰ এটা মই সুধো তোহঁতক। ভাই সুধ। এনেকুৱা এটা ফলৰ নাম কওঁ যিটো ফল মিঠা হোৱাৰ পিছতো বজাৰত বেচিবও নাপায় আৰু কিনিবও নৰি। তলে তলে তই আৰু এলা ক'ত শিকছে? দে সোনকালে মোক উত্তৰটো লাগে, কোনি পাৰা দি। ভাই নৰো দে, মই হাত দাঙি দিছো। কি ভাবলা জানা নেকি ভাই উত্তৰটো? নাজনো দে ভাই। দে ভাই তয়ে কৈ দি, আমি নাজনো দে কোনো। কি হ'ব এইটো নাজনা? ধৈৰ্য্যৰ ফল। ভাই তই কি মালে? মই নাই মালপিচ মাগুৰে আছিলো ভাই যাওঁতে আৰু নাই কি ক, আন্ধাৰ হ'ল ওলাই তোৰ আগত আৰু এটা প্ৰশ্ন সুধ আৰু সুধবি নেকি? দে সুধতে কি সুধা? শুনবি ভালকে চবে। ৱালখানৰ মাজেদি ফুটা নকৰাকে আমি ৱালখানৰ পিছফালে কিনকে দেখা পাম? দেচোন দে ভাই কোনি পাৰা কওঁ। ভাই তই আৰু এলা কি ভয়ানক প্ৰশ্ন দে কওঁ কোনি পাৰা কওঁ। ভাই আমি নৰো দে, তয়ে কওঁ। তোহঁতে ইমান সহজ প্ৰশ্ন উত্তৰটো নাজনা, কি দিছা? ভাই তই মানুহ মাৰি ফেলবি দে। তাকে তই ভাই। ভাই য'তে যাঙা আমি আৰু ঘৰক গধূলি হ'ব দুগুণ লাহেকে। ৰ'ব, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহো দকতে আজিলৈ।